हेलो फ्रेंड्स আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এক নতুন ৰেচিপি লৈ আচাৰ খিচাৰি বনাওঁতে যিখিনি মছলা মাংসৰ প্ৰয়োজন গোটেইখিনি আমি প্ৰস্তুত কৰি লৈছোঁ আপোনালোকক দেখাবলৈ লৈছোঁ যে আমি ইয়াত 1 কেজি খাহীৰ মাংস লৈ লৈছোঁ তাৰ পিছত এই আচাৰ খিচাৰি বনাবলৈ আপোনাৰ পিয়াজৰ প্ৰয়োজনটো অলপ বেছি হয় যাৰ বাবে আমি পিয়াজ অলপ বেছিকৈ কাটি লৈছোঁ তাৰ পিছত মছলা দেখাইছোঁ আমি 2-3টা মান শুকান জলকীয়া লৈছোঁ হাফ চা চামুচ মান জিৰা লৈছোঁ মোটামুটি 10-12টা মান আপোনাৰ সৰু ইলাচি লৈছোঁ আপোনালোকে দেখিব পাৰিছে তাৰ পিছত 2টা মান ডাঙৰ ইলাচি লৈছোঁ মোটামুটি 10-12টা মান জালুক লৈছোঁ তাৰ লগত 6-7টা মান লং লৈছোঁ লং লোৱাৰ পিছত আপোনাৰ 2-3টা মান দালচিনি লৈ লৈছোঁ আমি তাৰ লগতে 2-3টা আমি তেজপাত লৈ লৈছোঁ এখিনি আমাৰ মছলা দেৰি নকৰি আমি এতিয়া আৰম্ভ কৰিছোঁ প্ৰথমে আমি তেল দি লৈছোঁ লাগিব আমাৰ তেল গৰম হৈ গৈছে এতিয়া আমি হাফ চা চামুচ জিৰা দি দিম ইয়াৰ লগত জিৰাটো ফ্ৰাই কৰিব লাগিব তেজপাত এটা পৰি গৈছে তেজপাত 2-3টা আমি দি ল'ম তেজপাতখিনি দি দিছোঁ আমি আপোনাৰ গোটেইখিনি একেলগে দি লৈছোঁ আৰু মোটামুটি আমি 1 মিনিটমান সময় আমি ফ্ৰাই কৰি লৈছোঁ গোটেইখিনি আমাৰ ফ্ৰাই হৈ গৈছে এতিয়া আমি ইয়াত দি লৈছোঁ আপোনাৰ আমাৰ মছলাখিনি ফ্ৰাই হৈ গৈছে এতিয়া আমি পিয়াজখিনি দি লৈছোঁ পিয়াজখিনি পুৰা ফ্ৰাই হ'ব লাগিব যেতিয়ালৈকে আপোনাৰ ৰঙা পৰি নাহে তেতিয়ালৈকে আমি ফ্ৰাই কৰি থাকিম পিয়াজখিনি আমাৰ মোটামুটি ফ্ৰাই হৈছে এতিয়া আমি অকণমান নহৰু বটা দি দিছোঁ তাৰপিছত অকণমান আদা বটা দি দিম আমি আদা বটা দিয়াৰ পিছত পুৰা মিলাই দিছোঁ আমি মিলাই পৰিপূৰ্ণ ফ্ৰাই নোহোৱালৈকে আমি ফ্ৰাই কৰিয়ে থাকিম ইয়াৰ লগত আমি হাফ চা চামুচ ধনিয়া গুড়া দি দিছোঁ ইয়াৰ লগত কালাৰটো ভাল হোৱাৰ কাৰণে আমি হাফ চা চামুচ ৰং গুড়া দি লৈছোঁ ৰং গুড়া দি আমি পুৰা মিলাই ল'ম কালাৰটো বহুত মস্তি হৈছে কালাৰটো ভাল হৈছে 1 চা চামুচ আমি জলকীয়া পাউডাৰ দি দিছোঁ দি কিনে মিলাই দিম এতিয়া চাব আপোনালোকে কালাৰটো কিমান মস্তি হয় মস্ত হয় কালাৰটো বহুত ভাল হৈছে দেখাত কিন্তু ইয়াত তলত অকণমান আমি পানী দি দিছোঁ তলত লাগিবও পাৰেতো সেইকাৰণে আমি পানীখিনি দি দিছোঁ আপোনাৰ ইয়াৰ লগত দি দিছোঁ মোটামুটি আমাৰ পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে 2 চা চামুচমান আমি নিমখ দি লৈছোঁ আৰু নিমখটো আপোনাৰ যাৰ যাৰ সোৱাদ অনুযায়ী দিব লাগিব আপোনালোকে দেখিছে কালাৰটো বহুত ভাল হৈছে কিন্তু যেটো বস্তু দেখাত ভাল হয় সেইটো কিন্তু খোৱাটো বহুত জুতি হয় মাজে মাজে অলপ লাৰি দিব যাতে তলত নালাগে আমি লাৰি দিছোঁ যাতে নালাগে সেইভাবে লাৰি আছে পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত আমি মাংসখিনি মিলাই ল'ব লাগিব আমি পিঁয়াজৰ লগত মাংস মিলাই লৈছোঁ মিলাই লোৱাৰ পিছত মাংসখিনি 80% সিজোৱা হৈ গৈছে এতিয়া আমি মাংসখিনি তুলি লৈছোঁ তুলি লৈ মাংসত যেহেতু আপোনাৰ মছলা যিখিনি লাগিব লগা সেইখিনি আমি দি লৈছোঁ এতিয়া আমি মাংসখিনি বেলেগ এটা বৰ্তনত তুলি লৈছোঁ বাকি থকা তেলখিনিত আমাৰ যিখিনি চাউল আৰু দালি মিলাই লোৱা হৈছে সেইখিনি আমি মোটামুটি 2-3 মিনিটমান আমি ফ্ৰাই কৰি ল'ম প্ৰথমে এতিয়া আমি চাউলখিনি মিলাই লৈছোঁ আপোনালোকে দেখিবলৈ পাইছে যে আমি বাকি থকা তেলখিনিত আৰু চাউলখিনি দালি পুৰা আমি মিক্স কৰি লৈছোঁ মোটামুটি আমাৰ মিক্স কৰা হৈ গৈছে আমি 3-4 মিনিটমান চাউলখিনি ফ্ৰাই কৰিম সম্পূৰ্ণৰূপে আমাৰ চাউলখিনি ফ্ৰাই হৈ গ'ল এতিয়া আমি আমৰ আচাৰ দি লৈছোঁ অকণমান যেহেতু আমৰ খিচাৰি হয় পুৰা আম আৰু চাউলখিনি আমি পুৰা মিলাই লৈছোঁ মিলাই লোৱাৰ পিছত আপোনাৰ 25 গ্ৰামমান আমি ঘিউ ঢালি ল'ম বস্তুটো টেষ্ট হোৱাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে যে আমি ঘিউ ঢালি দিছোঁ ইয়াৰ লগতে আমি 2-3টা মান 3-4টা মান কাঁচা জলকীয়া দি দিছোঁ যাতে ইয়াৰ লগতে আমি মাংসখিনিও দি লৈছোঁ মাংসখিনি দি মোটামুটি ধৰক আমাৰ আমৰ খিচাৰি যেটো আপোনাৰ আচাৰ খিচাৰি যেটো লাষ্ট পৰ্যায় আমাৰ আচাৰ খিচাৰিৰ হোৱাৰ দিশে এতিয়া আমি যেহেতু মাংসখিনি 80% সিজাই লৈছিলোঁ আমাৰ চাউলখিনিও ফ্ৰাই কৰিছোঁ আমি
মোটামুটি সেই হিচাপত ক'বলৈ গ'লে যে মোটামুটি আমাৰ আচাৰ খিচাৰিও হ'ব ইয়াত। আৰু আমি কম পৰিমাণে অলপমান পানী দিছোঁ বস্তুটো 100% সিজাৰ কাৰণে। চাউলটো সিজিবলৈ অলপ বাকী আছে, আপোনাৰ মাংসও অলপ সিজিবলৈ বাকী আছে কাৰণে আমি অকণমান পানী দিছোঁ। পানী দি কিনি এইখিনি বস্তু আমি মিলাই লৈ গেছটো মিডিয়ামত আমি মোটামুটি আৰু 10-15 মিনিটমান আমি সিজাই লৈছোঁ। এতিয়া আমাৰ আচাৰ খিচাৰিখিনি সম্পূৰ্ণভাৱে হোৱাৰ দিশত আমি মোটামুটি 5 মিনিটমান আপোনাৰ ঢাকি ৰাখিম, যাতে সম্পূৰ্ণভাৱে সিজি যায়, এটাও যাতে আপোনাৰ নিসিজাকৈ নাথাকে। সেইবাবে ইতিমধ্যে 5 মিনিট হৈ গ'ল, আমাৰ আচাৰ খিচাৰি কমপ্লিট হৈছে। এতিয়া আমি ঢাকনি নুমাই লৈছোঁ, আমি খিচাৰিখিনিও নুমাই ল'ম। আমি খিচাৰিখিনি নুমাই লৈছোঁ। আমাৰ সম্পূৰ্ণৰূপে আচাৰ খিচাৰি হৈ গ'ল। আপোনালোকে এনেকৈ বনাব, এনেকৈ বনালে আপোনাৰ বহুত সোৱাদ পাব, বহুত জুতি পাব। অৱশেষত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।